আজি মানে আমাৰ মেইনলি মিচিং কমিউনিটিৰ এটা মানে ফেষ্টিভেল আলি আই লৃগাং। সেইটো মানে আমাৰ লোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট ফেষ্টিভেল এটা হয়। আমিতো মানে ধুবুৰী নহয়, আমি সেই ধেমাজি আপাৰ আছামৰ ছাইডৰ হয়, ধেমাজি আৰু বাকী যোৰহাট তেজপুৰ চব ছাইডৰ আছে। আৰু আমাৰ ধেমাজিটোতো লৃগাং বুলি ক'লে মানে একদম বহুত ভালকৈ চেলিব্ৰেট হয়। আৰু আমি এতিয়া ইয়াত পঢ়িব আহিছোঁ, এতিয়া আমি মানে ধুবুৰীত হয়। যেহেতু আপোনালোকে পঢ়িব আহিছে ইয়াতে 2 বছৰ বা 3 বছৰ হৈছে, এই অনুভৱ এই স্থানৰ আৰু এই কালচাৰটো যিবোৰ জাতি জনগোষ্ঠী ভাষা চব একলগ হৈছে পশ্চিম অসমৰ প্ৰান্তিক ধুবুৰী জিলাত, কেনেকুৱা অনুভৱটো? বহুত ভাল লাগিছে। এতিয়া আমি মানে এতিয়া বেলেগ কালচাৰৰ লগতো ইনভলভ হৈ আছোঁ, নিজৰটো আছে আৰু বেলেগ বড়ো অসমীয়া মানে চব মানে মিক্স আপ হৈ আছে ন, এতিয়া ভাল লাগিছে। আৰু আজি মানে ইয়াত গৌৰীপুৰ ছাইডত সিহঁতে আলি আই লৃগাং এটা মানে যোনে আছে আমাৰ কমিটিসকলে সিহঁতে মানে আলি আই লৃগাংটো মানে পাতিছে, চেলিব্ৰেট কৰিছে। আমি বহুত ভাল পাইছোঁ। মানে আমি ভাবিছিলোঁ আমিতো ঘৰৰ পৰা দূৰ আছোঁ, আমি এইবোৰ পাম নে নাপাম, তো মানে আমি বহুত থেংকফুল হয় সিহঁতৰ পৰা। আৰু আমি আশা কৰোঁ কি ইন ফিউচাৰ অলছ' সিহঁতে মানে সেইটো কৰক। মানে উৎসৱ আজি ঘৰৰ নিচিনা ফিল হৈছে বাহিৰত